অ পুতলি কি কৰি আছা? আছো ৰ এনায়ে। তই কি কৰি আছা হে? মই টিভি চাই আছিলো ৰ। টিভিত দেখোন দিলা 15 আগষ্টৰ পিছত স্কুল খুলিব। মোক দেখি চিন্তাই হ'ল, সেইকাৰণে তোক ফোন কৰিলো। তাকেতো কৰোণা নকৰিলে ভাল আছিল। কি ধুনীয়াকে ঘৰত এনি টাইম মেগী চাওমিন খাই মোবাইলটো টিপি টিপি গেম খেলে খেলে বহি আছিলো। স্কুল খুলিলে আৰু এতিয়া ইমান গেলা গৰমত কেনেকে স্কুলত যামে। অই পুতলি, কৰোণা নাটকখন চলি থাকিলে ভাল আছে। মোৰতো ঘৰত বহাতে ঘুমাতে কটাই পেলাই থিয়াৰে গাজি গৈছে। ঘৰৰ পৰা একো কলবাও মন নাযায়, পঢ়াততো অলপো মন নাযায়। হাও চানাই দেখোন ফোন কৰি আছে। ৰ তাকো মই কনফাৰেন্সত লৈ লওঁ। কি চলি ইয়াত কি ইমান গোপন কথা পাতি আছা? নাই ৰ স্কুল খোলাৰে কথা পাতি আছো। মই তোহাঁতক এটা খবৰ দিবাহে ফোন কৰিছো। পৰহিৰ পৰা আমাৰ টিউচনো আৰম্ভ হ'ব। ছাৰেও আজি মোক ফোন কৰিছিল আৰু তোহাক কবা দিছে। দে চলি ইয়াত হ'ব দে, পৰহি টিউচনতে লগ পাম চবকে। দেচোন চলি ইয়াত তুহতে মোক প্ৰথমতে তোহাঁতৰ খবৰ কওঁ। ছাৰ মোৰ ভাল দক। ছাৰ মোৰো ভালেই দিয়ক। ছাৰ ভাল দক মোৰো, আৰু বহুত পঢ়া টাইমো পাইছোঁ ঘৰত। দে হ'ব দে চলি ইয়াত তুহতো লকডাউনত ঘৰত বহুত পঢ়া সময় পাইছা। দে পুতলি তই এতিয়া নচকে পাছৰ ভক্ষণ মুখস্থ মাত। হেন মাৰি ছাৰ মই চাই মাতবা নৰো, আপুনি আৰু মোক কি নচকে মাতবা দে। আৰু কি কয় পুতলি? দে গম পাইছো দে, তই ঘৰত বহি বহি পঢ়িছা। অনু তই মাত। মইহে ক'বা লাগিব, মল্য দে আজি। দে অনু কওঁ তই। ছাৰ 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ বা কি আছিল? গেম খেলে খেলে মোৰ মাথাটোত আকৌ নহয় গৈছে। মল্য দে আজি মই। তই 5 3 গুণ কি নাজনা? দে গম পাইছো দে, তুহতে ঘৰত বহি বহি গেলি গেছা। তোহাঁতকে প্ৰশ্ন সুধি লাভ নাই, তোহাঁতকে কাণত ধৰি বাহিৰত থৈ দিব লাগিব। দে চানা তোকে এটা প্ৰশ্ন সুধো, দে তই উত্তৰ দি। কি প্ৰশ্ন ছাৰ? দে ক তই, আকবৰৰ মৃত্যু কেতিয়া হৈছিল? ছাৰ মই জনাৰ মতেতো লাষ্ট যুদ্ধখনত হৈছিল আকবৰৰ মৃত্যু। তই দেখোন মহাপণ্ডিতে। দে তই ছেকেণ্ড প্ৰশ্নটোৰ উত্তৰ দিছোন। কি ছাৰ? কি ছেকেণ্ড প্ৰশ্নটো? দে তই ক ভাৰতৰ সকলোতকৈ ক'ত বেছি বৰফ পৰে? ছাৰ মই জনাত সকলোতকৈ বেছি বৰফ পৰা বস্তুটো হ'ল মদৰ গিলাচ।